নমস্কাৰ অসমবাসী ৰাইজ, মই আছোঁ এতিয়া বাহিহাটা চাৰিআলি বাইপাছত আছোঁ। এতিয়া মই যাম কোকৰাঝাৰ কিবা এটা কামৰ কাৰণে যাবলৈ আহিছোঁ। এতিয়া মোৰ গাড়ী আহি আছে আপোনাৰ ISBTৰ পৰা। মোৰ অনলাইন টিকেট বুকিং কৰা হৈছে। মই ইয়াত ৰখি আছোঁ। এতিয়া ISBTৰ পৰা গাড়ীখন আহি মোৰ গাড়ীখন আহি পাইছে আৰু এতিয়া আপোনালোকে দেখি আছে দূৰৰ পৰাই এইখন গুণগুণ লিখাই আছে। মই দেখাই দিছোঁ, এইখন চাওক, এইখন গুণগুণ লিখাই থকা এইখনতে মই যাম আপোনালোক কোকৰাঝাৰলৈকে। এনেকৈ মই আজিৰ যাত্ৰা আৰম্ভ কৰিলোঁ বাহিহাটা চাৰিআলি টু কোকৰাঝাৰলৈকে। এতিয়া মই কোকৰাঝাৰলৈকে গৈ আছোঁ। এয়া চাওক আপোনাৰ বাহিহাটা চাৰিআলিত যি ফ্লাইঅভাৰ বনাই আছে এইবিলাক। ইয়াতে আপোনাৰ ফ্লাইঅভাৰৰ কামবিলাক চলি আছে। সকলো জেগাতে ফ্লাইঅভাৰৰ কামবিলাক চলি আছে। বাহিহাটতো বহুত দ্ৰুতগতিত আপোনাৰ ফ্লাইঅভাৰৰ কামবিলাক চলি আছে। এইবাৰ বহুত সুন্দৰ হ'ব আপোনাৰ ৰাস্তা ঘাটবিলাক, বহুত বহল বহল কৰিছে। এতিয়া মই ৰঙিয়া পাবৰ হ'লোঁ। ৰঙিয়াতো এই ফ্লাইঅভাৰবিলাক বনাই আছে। এইবাৰ সঁচাকৈ বহুত সুন্দৰ হ'ব ৰাস্তা ঘাটবিলাক, বহুত বহল বহল কৰিছে। আপোনাৰ ফ্লাইঅভাৰবিলাক বনাই দিছে, ক'তো জাম নাথাকিব। এতিয়া এয়া ৰঙিয়া পালোঁ। ৰঙিয়াতো মানুহবিলাক ৰখি আছে, এইখন গাড়ীতে যাব একেলগে। চাগে এখেতসকলেও অনলাইন টিকেট বুকিং কৰিছে। ইয়াত ৰঙিয়াত ৰখি আছে আপোনাৰ। এইখন আপোনাৰ ৰঙিয়া ফ্লাইঅভাৰত উঠিলোঁ। এয়া নলবাৰী এইখন আপোনাৰ আছে ভিতৰ ভাগলৈকে যোৱা মুখ্য গেট। এইপিনে গ'লে আপুনি নলবাৰীৰ টাউনখন পাব। এইবিলাক ই ৰিক্সাসমূহ ইয়াত ৰখি আছে। ইয়াৰ পৰা টাউনত যাবৰ কাৰণে ই ৰিক্সাসমূহ ইয়াত ল'ব পাৰে আপোনালোকে। যদি আপোনালোকে বাছত আহি ইয়াত নামি কিনে ই ৰিক্সাত যাব পাৰিব। আজিকালি যাতায়াত সুবিধাসমূহ বহুত সুন্দৰ হৈ পৰিছে। বিভিন্ন ধৰণৰ আজিকালি গাড়ীবিলাক ওলাই আছে। যেনেকৈ ইয়াত ই ৰিক্সাসমূহ আজিকালি ওলাই গৈছে। মানে অলপ জেগা খোজকাঢ়িবই নালাগে, ই ৰিক্সা বিচাৰিলেই পাইছে আজিকালি। এতিয়া নলবাৰীৰ পৰা ওলালোঁ আমি। নলবাৰীৰ পৰা আমি এতিয়া গৈ আছোঁ আপোনাৰ কোকৰাঝাৰ অভিমুখে। আমি কিছু গৈ এতিয়া পাঠশালা পাই যাম। এনেকৈয়ে আহি আছোঁ মই এতিয়া, আৰু এতিয়া চাহ পানী খাবও মন গৈ আছে। গাড়ীখন কিছু আগত ৰখিব বুলি কৈছে। এতিয়া কি পালোঁ এইবিলাক, কি পালোঁ এয়া চিমলাগুৰি পালোঁ। ইয়াতে ৰখিব বুলি কৈছিলে, চিমলাগুৰিত ৰখিব বুলি কৈছে। ইয়াতে চাহ পানী খাই ল'ম সুন্দৰকৈ। বহুত মন গৈ আছে চাহ খাবৰ কাৰণে। ইয়াত ৰখি চাই লওঁ কি বা পায়। এতিয়া গাড়ীখন ৰখিব, মই কিবা এটা খাই লওঁ, চাওঁ কি পাই যাওঁ এতিয়া। এয়া বহুত কিবা কিবি আছে ইয়াতে, আপোনাৰ কেক চেক কিবা কিবি আছে ইয়াতে মিঠাইবিলাক আছে। মই মিঠাই ভাল পাওঁ, ইয়াতে মই মিঠাই খাম এতিয়া। এয়া গুড়ৰ গোল্লা পাইছোঁ, গুড়ৰ গোল্লা দিব কৈছোঁ মই। গুড়ৰ গোল্লা পুৰি চব্জি। এতিয়া গাড়ীখন আপোনাৰ পাৰ্কিঙৰ পৰা ওলাব লৈছে লাহে লাহে। এতিয়া মই কোকৰাঝাৰৰ অভিমুখে গৈ থাকিম। এতিয়া চাই থাকক মোৰ ভিডিঅ'টো শেষলৈকে। আপোনালোকে কেনেকুৱা পায় আপোনালোকে কমেণ্ট কৰি জনাই দিব। এই আপোনাৰ পাৰ্কিঙৰ পৰা গাড়ীখন ওলালে, লাহে লাহে ওলাই আছে গাড়ীখন। চাওক ইয়াত লাগি যাব যেন লাগিছে মোৰ ভাই। সুন্দৰ, ধুনীয়াকৈ চলাই দিয়ে, লাহেকৈ কাটি দিয়ে, কি সুন্দৰ মজা। আপোনাৰ ওলালোঁ, আৰু ইয়াৰ পৰাই লাগিব আৰু 2-3 ঘণ্টা সময় লাগিব ইয়াৰ পৰাই। ইয়াত কিবা এটা নদী পালোঁ, এই নদীৰ পৰা আহি আছোঁ।
এনেকৈ আহি আছোঁ মই এতিয়া কিছু গৈ আৰু আপোনাৰ এতিয়া বঙাইগাঁও পাই যাম আৰু আপোনাৰ বঙাইগাঁওলৈকে আৰু পাইছেগৈ আৰু 1 ঘণ্টামান ৰাস্তা এইখিনি মই গৈ পাব লাগিব তাৰপিছত বঙাইগাঁও পাম বঙাইগাঁৱৰ পিছতহে আপোনাৰ কোকৰাঝাৰ পাম এনেকৈ গৈ আছোঁ আজি ছানডে বুলি আজি এনেকৈ আহিলোঁ মই এটা বিশেষ কাম এটা লৈ কিনে আহিলোঁ আজি ছানডেৰ দিনটো মোৰ এনেকুৱাকৈ গ'ল আৰু দীঘলীয়া ৰাস্তা এটা ভ্ৰমণক লৈ গ'ল ইয়াৰ পৰা মই যাম আপোনাৰ পাই যাম 11:20 মানত আকৌ মই আপোনাৰ 12:20 তাৰ পৰা বেক হ'ম 12:20 আকৌ মোৰ এখন গাড়ী আছে এতিয়া লাহে লাহে এতিয়া চম্পাগুৰি পাম এতিয়া বঙাইগাঁও চম্পাগুৰি ইয়াত চম্পাগুৰি এটি পেট্ৰল পাম্প হয় ইয়াতে এখন ৰেষ্টুৰেণ্ট এখন পাই গ'লোঁ ৰেষ্টুৰেণ্ট হোটেল লিখা আছে এনেকৈ কি লিখা আছে এতিয়া স্পুন এণ্ড ফৰ্ক মাল্টি কুইচিন লিখা আছে স্পুন এণ্ড ফৰ্ক মাল্টি কুইচিন ৰেষ্টুৰেণ্ট হোটেল হিমালয়া এইবিলাক আমি এতিয়া ক্ৰছ কৰিলোঁ এতিয়া কি পাম এইখন এখন আপোনাৰ কি আছে আপোনাৰ দ্য ইউনিভাৰ্চেল ষ্টুডিঅ' লিখা আছে এইখন শুনিছোঁ মই নামটো দ্য ইউনিভাৰ্চেল ষ্টুডিঅ' বুলি এইখন বোলে ডাঙৰ শ্বপিং মল হয় ভিতৰত এইটো ডাঙৰ শ্বপিং মল বুলি শুনা পাইছোঁ মই ভিতৰত গৈ পোৱা নাই যদিও মই শুনা পাইছোঁ বঙাইগাঁৱৰ টাউনলৈকে এইটো ৰাস্তাৰে যাব পাৰি ইয়াৰে মাজত আপোনালোকক এটা কথা ক'বলৈ গৈ আছোঁ যে এই যে ৱালসমূহ দেখা পাইছে এইটো হৈছে আপোনাৰ ৰিফাইনাৰীৰ আপোনাৰ এৰিয়া হয় বঙাইগাঁও ৰিফাইনাৰী আমাৰ অসমৰ ভিতৰত 4টা ৰিফাইনাৰী আছে তাৰ এটা হৈছে আপোনাৰ বঙাইগাঁও ৰিফাইনাৰী সেইটো আপোনাৰ ইয়াতে মই পাই গ'লোঁ বঙাইগাঁও ৰিফাইনাৰীটো আগতে মই দেখা নাছিলোঁ আজি দেখা পালোঁ বাৰু প্ৰথম ইয়াৰ আগত আছে বঙাইগাঁও ৰিফাইনাৰী গেটটো মেইন গেটটো আপোনাক দেখাম 4টাৰ ভিতৰত আপোনাৰ বঙাইগাঁও ৰিফাইনাৰী আপোনাৰ নুনমাটি ৰিফাইনাৰী আপোনাৰ নুমলীগড় ৰিফাইনাৰী আৰু আপোনাৰ ডিগবৈ ৰিফাইনাৰী আছিলে এই 4টাৰ আপোনাৰ বঙাইগাঁও ৰিফাইনাৰীটো আজি মই দেখাবলৈ আপোনালোকক সক্ষম হ'লোঁ কাৰণ কিয় মই কোকৰাঝাৰ গৈ থাকোঁতে ইয়াতে মই পাই গ'লোঁ আপোনাৰ বঙাইগাঁও ৰিফাইনাৰীটো মই আগতে দেখা নাছিলোঁ যদিও মই পঢ়োঁতে পাইছিলোঁ বোলে দেখা নাছিলোঁ আজি মই দেখা পালোঁ আৰু আপোনালোককো দেখাই দিওঁ বুলি ভাবিছোঁ এই আপোনাৰ বাইক পাৰ্কিংসমূহ এইবিলাক হাজাৰ বাইক ৰাখিব পৰা ইয়াত সুবিধা আছে এই আপোনাৰ মেইন গেটটো পাই গ'লোঁ এইটো এটা আপোনালোকক জুম কৰি মই দেখাম মেইন গেটটো আপোনাৰ সেয়া চাওক বঙাইগাঁও ৰিফাইনাৰী লিখা আছে ইয়াতে বঙাইগাঁও শোধনাগাৰ ইণ্ডিয়ান অইল হয়
ইয়াত লিখাই আছে ইণ্ডিয়ান অইল বুলি, আপোনাৰ বঙাইগাঁও ৰিফাইনাৰী, বঙাইগাঁও শোধনাগাৰ। অসমীয়াটো সুন্দৰকৈ লিখা আছে, ইংলিছতো সুন্দৰ কৰি লিখা আছে ইয়াত দেখিছে আপোনালোকে। ইয়াৰে পৰা আৰু মোৰ বেছি দূৰ নাই আৰু আপোনাৰ মই কোকৰাঝাৰ মেইন টাউনলৈকে নাযাওঁ। কোকৰাঝাৰ মেইন টাউন পাবৰ কাৰণে আৰু 7 কিলোমিটাৰ বাকী থাকে। মই তাত নামি দিম। মই যিটো বিশেষ কামৰ কাৰণে আহিছিলোঁ, এতিয়া মই নামিমেই আৰু এয়া মই নামি গ'লোঁ। ইয়াৰ পৰা আপোনাৰ 200 মিটাৰ মই যাব লাগিব। 200 মিটাৰ যাবৰ কাৰণে মই এখন গাড়ী এখন লৈ লওঁ। এয়া গাড়ী ল'লোঁ, মই গাড়ীত আহি আছোঁ আপোনাৰ। ইয়াতে মই মানে এজন খুৰাৰ ঘৰত আহিছোঁ। এই খুৰাৰ ঘৰত অলপ কাম আছে, সেইখিনি কাম মই কৰি কিনে মই ওলাই যাম। বেছি সময় নৰখোঁ মই ইয়াতে। এয়া গেট পালোঁ, খুৰাহঁতৰ গেটখন পালোঁ। এই গেটখন মই খুলি ভিতৰলৈকে যাম। মই ইয়াত পাই গ'লোঁ। এতিয়া আপোনাৰ এই বাবুটোৰ লগত মই কথা পাতি আছোঁ। বাবুটো লাজতে মোৰ দি চোৱা নাই, আপোনাৰ ইউটিউব চেনেলত দিম বুলি কোৱাৰ কাৰণে। চাই লওক কি লাজ তাৰ, চাওক। ইয়াত কিছু সময় থাকি আৰু মই ওলামেই আৰু মোৰ অলপ কাম অলপ আছিলে, সেইটো কাৰণে মই ইয়াত আহিলোঁ। এই কামখিনি কৰি মই ওলাই যাম আৰু এঘণ্টাৰ পিছতে ওলাই যাম। চাওক বাবুটোৰ লাজ চাওক। এয়া চোৱা, এবাৰ হাই বুলি কৈ দিয়া, এবাৰ হাই বুলি কৈ দিয়া। হাই। ইয়াতে খুৰাহঁতৰ ঘৰটো এতিয়া দিৱালীৰ কাৰণে এইবিলাক সজাব লৈছে, লাইটেৰে এইবিলাক ধুনীয়াকৈ সজাব। এয়া দাদাই সজাবৰ কাৰণে ৰেডি। এতিয়া মই ওলালোঁ বাইহাটা চাৰিআলি অভিমুখে। আপোনালোকক মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট কৰি দিব, লগতে যদিহে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।